विधानसभा बिसायख'थिनि सिगां बिटिसिनि टेट उथ्रिनाय बिजाथिफोरनो थिसनथाइ होनो दाबि एलपि आरो इउपि टेट उथ्रिनाय बिजाथिफोरनो थिसनथाइ होनो दाबि खालामदों। खौरां मेलनि गेजेरजों सरकारखौ खावलायदों। एबिटिअ एबा अल बिटिसि टेट क्वालिफाइड एसोसिएशनआ 18 फेब्रुआरियाव आबुं जादोंमोन बिजाथि सायख'नाय हाबाफारि, नाथाय फारिलाइ फोसावैखौ लानानै रागा टेट उथ्रिनाय बिजाथिफोरा मावफुं सोद्रोमा रबिराम नार्जारिजों फोनांजाब खालामो आफादा, नाथाय गोबां जेंना दिन्थिना फोलानायनि अजद बिटिसि टेट क्वालिफाइड एसोसिएशननि। 2025 চনৰ 20 জুন তাৰিখে আমাৰ বিটিচিত যি এলপি আৰু ইউপিৰ মানে ৰিক্ৰুটমেণ্ট ওলাইছিল, তো সেই ৰিক্ৰুটমেণ্টত আমাৰ ইউপিপিএল চৰকাৰ থকাৰ সময়তে আমাৰ যি ক্ৰাইটেৰিয়াবিলাক আছিল, যেনেকৈ আমাক অনলাইন যোগে ফৰ্ম ফিল আপ কৰিবলৈ কৈছিল, ফৰ্ম ফিল আপ কৰাৰ পিছত নিৰ্দিষ্ট সময়ৰ ভিতৰত আমাৰ ভেৰিফিকেশ্যনো শেষ হৈছিল। তো ভেৰিফিকেশ্যনটো শেষ হোৱাৰ পিছত আমি আমাৰ অন্তিম মেৰিট লিষ্টৰ কাৰণে আমি বাট চাই আছিলোঁ, কিন্তু তাৰ মাজতে আমাৰ বিটিচিত যি নিৰ্বাচন আছিল, সেই নিৰ্বাচনী বঁটা অহাৰ কাৰণে MCC লগাৰ কাৰণে আমাৰ সেই মেৰিট লিষ্টটো বাতিল হৈছে। তো সেই নিৰ্বাচনৰ সময়ত বাতিল হোৱাৰ কাৰণে আমি পৰৱৰ্তী আমাৰ বিটিচিত যি চৰকাৰে নাহক কিয় আমি অধীৰ আগ্ৰহেৰে বাট চাই আছিলোঁ যে আমাৰ চৰকাৰ অহাৰ লগে লগে 1-2 মাহৰ ভিতৰত আমাৰ মেৰিট লিষ্টটো আমাৰ প্ৰকাশ পাব। তো সেই ক্ষেত্ৰত আমাৰ বিটিচিৰ যি শিক্ষা বিভাগৰ EM সন্মানীয় ৰবিৰাম ডাঙৰীয়াক আমি বহুত এইবাৰ লগ ধৰাৰ পিছত আৰু ৰবিৰাম ডাঙৰীয়া নিজেও কৈছিল মানে যে ডিচেম্বৰত দি আছে বা জানুৱাৰীত দি আছে। তো সেই মৰ্মে আমিও আশা কৰি আছিলোঁ যে আমি জানুৱাৰী